নমস্কাৰ বন্ধুসকল, মই সকলোৰ ফোনবোৰ মই পাই আছোঁ, মিছ কলবোৰ পাই আছোঁ আৰু আজি আমাৰ পিছবেলা ৰাহুল গান্ধী ডাঙৰীয়া আৰু খাৰ্গে ডাঙৰীয়াৰ লগত এটা দীঘলীয়া প্ৰায় 3 ঘণ্টা মিটিং আছিল, যাৰ বাবে মই ফোন ল'ব নোৱাৰিলোঁ। তথাপিও তোমালোকৰ শুভেচ্ছাবোৰ মেছেজবোৰ মই চাই আছোঁ, পঢ়ি আছোঁ। সকলোকো মই ৰিপ্লাই দিব পৰা নাই, কিন্তু মই চবকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভাল পাইছোঁ যে আমি সকলোৱে মিলি আজি কংগ্ৰেছৰ লৈ এটা নতুন পৰিৱেশ আমি সৃষ্টি কৰিব পাৰিছোঁ। আৰু এই মুহূৰ্তত মই যেতিয়া দিল্লীত আছোঁ, পাৰ্লামেণ্টৰ আমাৰ দলৰ হৈ লাগি আছোঁ, আপোনালোকে যে নিজৰ নিজৰ সমষ্টিত আমাৰ বুথ পৰ্যায়ৰ কামবোৰ কৰি আছে, মূল্য বৃদ্ধি